Hi guys, welcome to my channel Sonki's Vlog আৰু অন্যটি ব্লগ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহি গ'লোঁ আৰু আচলতে আজি মই ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰা নহ'ল। এয়া মই এঠাইত আহিছোঁ, আজি ক'ত আহিছোঁ আপোনালোকক পিছত মই জনাম বাৰু। গোটেইখিনি দেখুৱাম মই গোটেই ব্লগটোৰ জৰিয়তে। কিন্তু আজি আছে, তাৰ মাজতে আমি এয়া আহিছোঁ আজি উত্তৰ গুৱাহাটীৰ অস্ত্ৰকান্তলৈকে। আজি হৈছে অশোক অষ্টমী, আজি অস্থি মেলা হয়, গতিকে আমি ইয়াতে আমাৰ শহুৰ দেউতাৰ অস্থি উঠাবলৈ আহিছোঁ। মই প্ৰথমবাৰৰ কাৰণে আহি আছোঁ, মই কোনোদিন আহি পোৱা নাই আৰু বহুত দূৰ আমি খোজকাঢ়ি যাব লগা হৈছে। গাড়ী যিহেতু বহুত ভিৰ হৈছে আৰু মানুহ বহুত যথেষ্ট পৰিমাণে মানুহ হৈছে, সেইটো কাৰণে আমি গাড়ী বহুত দূৰতে থৈ খোজকাঢ়ি আহিছোঁ আৰু আহি আমি ইয়াত ঘাট পাইছোঁ। ইয়াতে মানুহ ভিৰ দেখিছেনে আপোনালোকে, চবেই অস্থি উঠাবৰ কাৰণে ইয়াত আহিছে। আমি জাষ্ট ইয়াত আহি পাইছোঁ আৰু আপোনালোকে শেষলৈকে চাওক, গোটেইখিনি দেখা পাব আপোনালোকে ব্লগটোৰ জৰিয়তে। আমার হ্যাঁ তুমি পড়বি পড়বি ইমান তলত নাচবি আমি শুনো এইখিনি যোৱা ভাল নেকি মানো সেইখিনি যোৱা ভাল এইখিনি পিছৰ ভাল মাইনাৰ কাম নামিবা যদি কিনলে কি লম্বা না এই গেঞ্জি দড়ি এখন হয় রে তলত কিবা এটা দি আৰু এয়া অস্থি মানে কি কয় এইটো বিসৰ্জন দিবৰ কাৰণে এয়া আয়োজন কৰি আছে। মোৰ হাজবেণ্ডে ব্ৰাহ্মণৰ লগত যিখিনি নিয়ম নীতিখিনি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ। গোটেইখিনি সকলোকে চাব আৰু আগলৈ দেখা পাব যে আপোনালোকে ইয়াত ডাঙৰ এখন মেলা হয় আৰু সেই মেলাৰ কিছু অংশ দেখুৱাম আপোনালোকক, গতিকে একদম শেষলৈকে ভিডিঅ'টো চাই যাব। আৰু একদম মানুহ চাৰিওফালে গোটেই নদী পাৰটোত গোটেই মানুহ সকলোৱে অস্থি বিসৰ্জন দিবলৈকে আহিছে। গতিকে আপোনালোকক গোটেইখিনি দেখুৱাম আৰু কেনেকুৱা পায় মোক লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ চাই থাকক, যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত এখন আৰু দ্বিতীয়খন দলং হৈছে ন, সেইখনকো আপোনালোকক আগলৈ মই দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো একদম শেষলৈকে চাই যাব। তিনটা চারটা লাগব বেলেগত নেকি?
हेलो मैं আপনারা গ'ল নেকি হ্যাঁ ঠিক আছে যাই নাও লাইলা যাই নাও Namo, Vishnurum, Nirama, Siripurja, Vajita, bisa masih dengan asal din biasa terpakai dalam dalam untuk kata tujuh benda tapi tidak আৰু এয়া আমি এতিয়া মেলাৰ পৰা উভতি আহিলোঁ আৰু উভতাৰ ৰাস্তাত আপোনালোকক এইখিনিও দেখুৱালোঁ। এয়া হৈছে উত্তৰ ভৰলুৰ পৰা গুৱাহাটী ভৰলুৰ পৰা উত্তৰ গুৱাহাটীলৈকে যিখন নতুন দলং হৈ আছে সেইখনৰ মানে কিছু অংশ এইটো ছাইডৰ পৰা মই দেখুৱালোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে। একদম মানে পূৰা জোৰদাৰ কাম চলি আছে, প্ৰায় বেছিখিনি কাম হৈছে আৰু সম্পূৰ্ণ হোৱা নাই বাৰু, হ'বলৈ আৰু বাকী আছে। তথাপিও 70% কাম মোটামুটি হৈ গৈছে। গতিকে আমি সেইখিনিও দেখিব পালোঁ আজি ইয়াতে আহি পেলাই। ভাল লাগিল গোটেইখিনি, প্ৰথমবাৰ যিহেতু আহিছোঁ গোটেইখিনি দেখা পালোঁ আৰু আপোনালোককো দেখুৱালোঁ। এতিয়া আমি তাৰ পৰা উভতি আছোঁ। উভতাৰ ৰাস্তাত আপোনালোকক দেখুৱাইছোঁ গোটেই ব্ৰহ্মপুত্ৰ গোটেই পাৰে পাৰে আজি সকলোৱে অস্থি বিসৰ্জন দিবৰ কাৰণে এনেকৈ দেখিছেনে মানুহৰ ভিৰ লাগিছে।
এতিয়া কিছু মানুহ কমিল বাৰু আৰু এতিয়া আমি ঘৰলৈ উভতি আছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে এনেদৰে চোৱাৰ কাৰণে খুবেই ভাল লাগিল আৰু নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আকৌ লগ পাম। এনেদৰে সদায় মোক ছাপোৰ্ট কৰি ৰাখক। তেতিয়াহ'লে আজিলৈ আহোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ।